আৰু ভাল লাগিলে পুষ্পা এখন বহুত উন্নতধৰ্মী চিনেমা যাতে আমাৰ অসমীয়া চিনেমাও এদিন নহয় এদিন এনেকুৱা একশ্যন কাহিনীয়ে যেন এখন চিনেমা এনেকৈ বনে যেন পুষ্পাজনত আক্ৰান্ত দেশ বক্স অফিচত ধুমুহা আলু অৰ্জুনৰ পুষ্পাটোৰ শিৱসাগৰ জিলাৰ ভটিয়াপাৰা ভাস্কৰজ্যোতি চিনেমা হলত চিনেমাপ্ৰেমী দৰ্শকৰ অভূতপূৰ্ব ভিৰ এই আঘোণ মাহৰ বতৰটো শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপভোগ কৰে দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা আলু অৰ্জুনৰ বহু চৰ্চিত ছবি পুষ্পাটো পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি পুষ্পাটো চিনেমাখনে এইবাৰ আটাইকেইটা দৰ্শনীতে দৰ্শকৰ বিপুল সঁহাৰি পাবলৈ সক্ষম হৈছে স্বত্বাধিকাৰী হৰিপ্ৰসন্ন হাজৰিকাৰ ভাস্কৰজ্যোতি চিনেমা হলৰ শব্দ আৰু পোহৰৰ মধুৰ মিলনৰ সাক্ষী হ'ল বহুজন উন্নতধৰ্মী চিনেমা আমি চাবলৈ পালোঁ তাৰপৰা মানে যিমানখিনি এতিয়া একশ্যন চেকশ্যনৰ পৰা আদি কৰি যিমানখিনি কাহিনী উন্নত হ'ব লাগে সেইখিনি মানে আমাৰ হিন্দী চিনেমাত বহুতখিনি আহিছে আমিও আশা ৰাখিছোঁ আমাৰ অসমীয়া চিনেমাটো যিমান নতুন একশ্যন চেকশ্যনৰ পৰা আদি কৰি জুবিন দাই হওক ৰবি শৰ্মা দাদাই হওক যিমানখিনি আমাৰ চিনেমালৈ হেৰি আনিছে আমাৰ অসমীয়া চিনেমালৈও এদিন নহয় এদিন এনেকুৱা উন্নতধৰ্মী চিনেমা কাহিনীৰে এখন আৰু যেন উন্নত হয় চিনেমা তেনেকৈ হেৰিব আৰু তাতে আমাৰ বিশেষকৈ আমাৰ ভাস্কৰজ্যোতি হলত আমি এখন ভাল চিনেমা চাবলৈ পাইছোঁ এনেকুৱা যেন হল যেন চব জেগাতে হওক আমাৰ কাৰণে গৌৰৱৰ বিষয় যে আমাৰ শিৱসাগৰ জিলাত এনেকুৱা এটা উন্নতধৰ্মী চিনেমা হল এটা নিৰ্মাণ কৰি আমাৰ সকলোকে মনোৰঞ্জন দিয়া এটাৰ প্ৰধান কৌশল হিচাপে এই হলৰ সকলো কৰ্মকৰ্তা বিশেষকৈ হলৰ স্বত্বাধিকাৰীক বহুত আমি সুখী অনুভৱ কৰিছোঁ আমি নিজে চিনেমা চাবৰ কাৰণে আৰু ভাল লাগিলে পুষ্পা এখন বহুত উন্নতধৰ্মী চিনেমা যাতে আমাৰ অসমীয়া চিনেমাও এদিন নহয় এদিন এনেকুৱা একশ্যন কাহিনীয়ে যেন বহুত উন্নত মাধ্যমে আৰু এখন চিনেমা এনেকৈ বনে যেন এয়াই আমাৰ হেৰি ঠিক আছে এতিয়া আমাৰ দাদা হৰিপ্ৰসন্ন হাজৰিকাদেৱৰ এটা এই চিনেমা হলটো বহুত উন্নতধৰ্মী চিনেমা হল আৰু তেওঁ যাতে ইমানখিনি সা সুবিধাৰ যিমানখিনি আছে সেইখিনি যেন যে আমাৰ সৰ্বসাধাৰণ মানুহে মনোৰঞ্জন ইয়াতে ল'ব পাৰে যি কি গুৱাহাটীত হেৰিটোত আজিলৈকে গুৱাহাটীত যিমানখিনি দৰ্শকে পাইছে সেইখিনি আমাৰ শিৱসাগৰ জিলাৰ হৰিপ্ৰসন্ন দাদাৰ হলত সেই মনোৰঞ্জন হেৰিখিনি আমি পাবলৈ সক্ষম হৈছোঁ গৰিসাগৰৰ পৰা চদ্দামবালিৰ ৰিপৰ্ট দৈৰতিত অসম